হাঁস খাবৰ কাৰণে দেয়া লাগিব নহয়। এই চাওক আমাৰ যেন যিখিনি ৰহি বগাকৈ ৰহি যেন বনায় হাঁস তাত এটা পিঠাৰ প্ৰয়োজন হয় ন, এইবোৰ মানে মেডিচিন থাকে। নমস্কাৰ, বুলুপেহী নতুন এটা মিনি ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ, ক'লৈ যাম? আমি ঢলপুৰ যাম। ঢলপুৰ নে কি? সেই কেশৱগুৰি যাম, অকণমান ফুৰি আহোঁ। অঁ, বিহু বুলি ফুৰা হোৱাই নাই, আজি অকণমান ফুৰোঁগৈ বুলি ওলাইছোঁ। এয়া আমাৰ টিম ওলাইছে, মাহী আহিছে, মাহী ওলাইছে। একদম ঘৰলৈ আজি মাহীক ঘাই ঘৰলৈ লৈ যাওঁ, কি শহুৱেকৰ ঘৰলৈ লৈ যাওঁ। বহুত দিন আমাৰ ইয়াত থাকিলে। এয়া শৰৎ, এই মুনুকণ আহিছে, ৰাহুল আহিছে। তই মা আকৌ, মই ব্লগ বনাই আছোঁ নহয়। অঁ, দে মাৰি দিছোঁ। এয়া ফটো চটো চলি আছে, এইপিনে ফটো মৰাত সিহঁতে ব্যস্ত। গাইছ চাওক, বহুত কোলা উঠিছে ইয়াত, বৈদ্য কোলা উঠিছে। তই ইয়াত ফটো কেনেকৈ মাৰিলি? বাকী ফটো উঠিবলৈ আহিছিলোঁ, কিন্তু লোকেশ্যনটো ভাল। হা, এয়া মোৰ সম্পূৰ্ণ টিম লৈ আহিছোঁ। প্ৰথম ফটোগ্ৰাফাৰ তেওঁলোকৰ লগত ফুৰিবলৈ আহিছোঁ। ঠিক আছে, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, বাকী দেখুৱাই থাকিম ৰাস্তাত গৈ কি। এয়া ডিক্ৰং ব্ৰিজ দেই, সকলোৱে ফটো শ্বুট কৰিবলৈ আহিব পাৰে, বহুত ধুনীয়া ভিউ উঠে ইয়াত ফটো। মই প্ৰথম ভিডিঅ' ইয়াত ব্লগ বনাইছিলোঁ ন, ফাৰ্ষ্ট ব্লগটো আমাৰ ইয়াতে আছিলে। বাকী ব'লক এতিয়া গৈ থাকোঁ। আহি পাই গ'লোহি ইয়াত দূৰপাং, তাৰপিছত এতিয়া গৈ আছোঁ আলহী ঘৰলৈ। এয়া পিঁয়াজি লৈছে, দেখিছে নাই? ঠাণ্ডাটো গৈ নাখাবি। এয়া মিঠাই লৈছোঁ, হোটেল আগত পাম বুলি ভাবিছিলোঁ। বাকী নাজানো আৰু, ভাল খবৰ দিম বুলি ভাবিছোঁ, কিমান দিন হয় আৰু এক্সপেক্টেশ্যনৰ বাহিৰত। ঠিক আছে, ব'লক গৈ থাকোঁ এতিয়া। মাহী ক'লৈ গ'ল? এয়া আমি কি বিচাৰিছে আপুনি? হাঁস খাবৰ কাৰণে দেয়া লাগিব নহয়। এয়া চাওক, আমাৰ যেন যিখিনি ৰহি বগাকৈ ৰহি যেন বনায় হাঁস, তাত এটা পিঠাৰ প্ৰয়োজন হয় ন, এইবোৰ মানে মেডিচিন থাকে। এনেকৈ মানে এইবোৰ হৈছে অৰ্গেনিক বস্তু দ্বাৰা বনোৱা হয়। মানে ধৰক এই পাতখিনি শুকুৱাই খুন্দি চাউলৰ লগত পিঠা বনোৱা হয়। এইডালে হাতৰ দৰৱৰ ঘাই ঔষধ। এইডাল বাটদুৱা মালি বুলি কয়। কি বুলি কয়? বাটদুৱা মালি। বাটদুৱা মালি। এইডাল নিদিলে সাজৰ পিঠা নহয়। বাকী এইকেইদিন বহুত দিন আপোনাক দেখা নাই, কিবা বিজি আছিলে নে কিবা ঘৰৰ কিবা প্ৰব্লেম? মানে পেহা খুৰী, তাৰমানে আমাৰ খুৰী শাহু এজনী ঢুকালে, সেইটো কাৰণে মই ইমান ভিডিঅ' চিডিঅ' দিব পৰা নাই। আৰু আপোনাৰ আগৰ বৌ একেজনীও ঢুকাইছে বোলা ন গাঁৱতে? গাঁৱত একেদিনাখনেই ঢুকাইছে দুগৰাকী মহিলা, একে সময়তে ঢুকাইছে। আৰু দুফালে দুখন চিতা, তাৰমানে মই একেখন গাঁৱতে ইপাৰৰ পৰা সিপাৰলৈ অহা। সেইকাৰণে আমাৰ পেহী দন। এয়া দেখিছে নাই, আমি কিমান ধুনীয়া এইবোৰ জেগা। এনেই এইবোৰ জেগা মই সঁচাকৈ কোনে মানুহবোৰে এতিয়া টাউনত থকা মানুহবোৰে এই জেগাবোৰ দেখি পিনি ভাবে, ৱাও এনেকুৱা জেগাডোখৰত থাকিবলৈ পোৱাহেঁতেন। কিন্তু থকাবোৰহে বুজি পায়, ইমান ভালো নালাগে দিয়ক ভাবিবলৈ থাকিবলৈ। এইপিনে ৰাস্তা আছে জানো? ইয়াত ভোল এজোপা হয় বগা, এনেকুৱা ধুনীয়া লাগে ভোলজোপা খাই। তাৰপৰা এইটো পুখুৰীত আমি সদায় মাছ ধৰোঁ। গোটেই জংঘল হৈ গ'লে, গৰু চৰু দেউতাই আহিব নিদিয়ে পৰা। এইবোৰতো আমি যেন কওঁ, আমাৰ যেন হেৰি আপোনাৰ বনৰীয়া মানে বাহিৰা মাছ যেন সোমায়, এইটো আমাৰ বাহিৰা মাছ সোমায়। এইবোৰ বাহিৰা মাছ সোমায়, এইবোৰ পথাৰ, এইবোৰ আমাৰ মেনেহা গাঁও, এই বুলুপেহীহঁতৰ ৰাইজৰ পথাৰ দেই। আমাৰ বুলুপেহীহঁতৰ মাটি সেইবোৰ মাটি, সেই যেন হাল বাই আছে। আমাৰ মাটি লগালে চক, এই মাটি লগালে। এয়া আমাৰ গোটেই সৃষ্টিকণ এখন মেনেহা গাঁৱৰ, মানে এইটোত আমাৰ মাগুৰ মাছ ওলায়। এইটোত আমাৰ মাগুৰ মাছ ওলায়। কিবা মাছ সোমালে আকৌ, ইমান টিপ টিপাইছে দেখিছে নাই? সঁচাকৈ সোমাইছে আকৌ, কিন্তু বিলঙনিখিনিৰ কাৰণে মাছ নাথাকিব বেছিদিন। থওক আপুনি এই হাবিখনত আঠুৱা ছিগিব নালাগে। ডাঙৰ পুখুৰীটো দেখুৱাম, পানী ভৰ্তি হৈ গ'ল। আজি আৰু আমি বিশেষকৈ এটা বস্তু বিচাৰিছোঁ, সেইটো হৈছে মাছৰুম, যিটো অৰিজিনেল আমি খাওঁ মানে আগৰ পৰা, সেই বস্তুটো বিচাৰিছোঁ। আজি মানে আপোনাৰ গৰম অলপ পৰিছে ন, মাছৰুম কেতিয়া ওলাই কৈ দিয়ক। মাছৰুম যেতিয়া মানে খুব বেছি গৰম হয়, পানী বাঢ়ি পেলাই খুব বেছি গৰম হ'ব, ঘূৰঘূৰীয়া ঘৰ মাৰে যে, তাৰপৰা মাছৰুমটো তলৰ পৰা মানে গেছ হৈ ওলাই আহে। সেইটো খাই বহুত ভাল লাগে, আমি ডাঙৰ বিধ খাওঁ। আপোনালোকে চব দেখাব আকৌ সেই বুলি, চব বস্তু নাখায়। পিছত বুলুপেহী ভিডিঅ' খাই পেলাই কোনোবাই যাব ওপৰলৈ, বুলুপেহী শিকালে বুলি বদনাম নিদিওঁ।
আপুনি বা কৈ আহিলে হাবিখনৰ দি আহক আহক আমাৰ পুখুৰীটো চৰকি আহক এইফালে পানী দি যাব পাৰি এনেইতো আমাৰ ফিচাৰীটো দেখাই দিওঁ ফিচাৰীটো এইটোত আমাৰ বাহু মাছ চিতল মাছ ফিচাৰী বুলি কৈছিলে মায়ে আমাৰ একচুৱেলি ইয়াত মাছ এৰা হয় এইবাৰ মাছ এৰা নাছিলে এইবাৰ এৰা হোৱা নাই কাৰণ আগৰ মাছেই আছে বহুত ধৰিব নাপালে এইবাৰ মাছ এইটো 3 বিঘা মানৰ আছে কাৰণ ইয়াত বহুত মাছ আছে ডাঙৰ ডাঙৰ মাছ আছে আপুনি 12-13 কেজি ওজনৰ মাছলৈকে আছে এইটো মই তালৈকে আচৰিত আকৌ ভাবিব নালাগে দেই সি তাত যেন 12 ফুটমান দ এডোখৰতে 5 ফুট মানৰ হ'ব এতিয়া পানীত হয় নাই কওঁ সি ডাঙৰ ভুল এটা কৰিলে চিতল মাছ দি দিলে সেই ইয়াত চিতল মাছে সৰু মাছখিনি গোটেইখিনি এনেকুৱা মোৱা মাছ আছিলে আগতে মানে আঁঠুৱাখন মাৰিলে আপোনাৰ মোৱা মাছ 2 কেজি 3 কেজিমান উঠে এতিয়া মানে কি হ'ল চিতল মাছখিনি আৰু কান্দুলি মাছখিনি মোৱা মাছখিনি একদম চব খাই পেলাই কৈ দি যাব উঠাব পৰা নাই তাকে ব'লক এইপিনে যাওঁগৈ নহ'লে ৰাস্তাইদি ব'লক এনেকৈ পুখুৰী তাৰপৰা এইবাৰ মানে বৰতো ঢেৰ থাকিলে মাছো মানে হেৰি কৰিব নাপালোঁ সেই আমজোপা গোটেই পানীত এই আমজোপা কাৰণে মায়ে কয় এই আমজোপা মানে একচুৱেলি এটা চাইড মানে পুখুৰী মানে আমজোপা বেকা হৈ গ'ল মানে কি হ'ল এনেকৈ গজা বেকা হৈ গ'ল কাৰণে পুখুৰীতে পৰিব আমি কি ব্যৱস্থা কৰিলে ভাল হ'ব য়েছ চলো ব'লা আমি লেচু দুটামান দেখিছোঁ পাৰোঁগৈ এতিয়া